এতিয়ালৈকে বিটিআৰ এগ্ৰিমেণ্ট মতে বিটিচিৰ যিবিলাক স্কুল কলেজ এইবিলাক প্ৰভিন্সিয়েলাইজ কৰিব লাগিছিল এইবিলাক কৰিব পৰা নাই যে বিটিআৰত অন্তৰ্ভুক্ত কৰা হৈছে যদি বিটিআৰত অন্তৰ্ভুক্ত কৰা হৈছে 6 শিডিউলত অন্তৰ্ভুক্ত কৰা হৈছে তেতিয়াহলে কি দৰে পঞ্চায়ত নিৰ্বাচন হ'ব আৰু সেইবিলাক এৰিয়াত যদি পঞ্চায়ত নিৰ্বাচনৰ নটিফিকেশন আহিছে আপুনি অতি শীঘ্ৰেই হাতে কামে লাগি এই নটিফিকেশন বিলাক ডি নটিফাই কৰক স্পেশাল প্যাকেজ এটা আনিব লাগিছিল 1500 কোটি টকাৰ আজি 5 বছৰ হৈ গল চুক্তিটো কিন্তু সেই 1500 কোটি টকাৰ যেটো স্পেশাল প্যাকেজ এতিয়ালৈকে আনিব পৰা নাই 16টা ডিপাৰ্টমেন্ট যেটো ঘুৰাই দিয়া হৈছিল এই 16টা ডিপাৰ্টমেন্ট কেনেকে আকৌ লৈ আহিব পাৰি বিটিচিত লৈ আহিব পাৰি তাৰ কাৰণে আপুনি কাম কৰক সম্মানীয় খাম্পা বৰগয়াৰী ডাঙৰীয়া যোৱাকালি আপুনি ইউপিপিএল দলত জয়েন কৰিলে আশা কৰো দিনটো ভালে ভালে গল কিন্তু আপোনাৰ এতিয়া জিৰাই থকা সময় নহয় ইউপিপিএল দল যেহেতু আপুনি ডেপুটেশনত জয়েন কৰিছে আপোনাৰ ভালেখিনি করণীয় আছে আমি টপ 10 প্ৰায়োৰিটি কিছুমান কাম সিলেক্ট কৰি উলিয়াইছো যিকেটা আপুনি ইউপিপিএলত সৰকাৰক আৰু দলক সহায় কৰি এই টপ 10 প্ৰায়োৰিটি যিকেটা কাম আছে এইকেটা কৰিব লাগে প্ৰায়োৰিটি নম্বৰ 1 যেটো কাম আছে হেতু হল বিটিআৰ এগ্ৰিমেন্টত 2020 চনত যেটো এগ্ৰিমেন্ট হৈছিল তাৰে চুক্তি মৰ্মে স্পেশাল প্যাকেজ এটা আনিব লাগিছিল 1500 কোটি টকাৰ আজি 5 বছৰ হৈ গল চুক্তিটো কিন্তু সেই 1500 কোটি টকাৰ যেটো স্পেশাল প্যাকেজ এতিয়ালৈকে আনিব পৰা নাই যোৱা 19 ডিসেম্বৰ 2024 তাৰিখে ৰনগৌৰা নাৰ্জাৰী ডাঙৰীয়াই ৰাজ্যসভাত এটা প্ৰশ্ন উত্থাপন কৰিছিল যে স্পেশাল প্যাকেজটো কেতিয়া দিব আৰু তাৰ ৰিপ্লাই হিচাপে মন্ত্ৰী সুকান্ত মজুমদাৰ ডাঙৰীয়াই কৈছিল যে এতিয়ালৈকে নো ডিমান্ড ৰিকুৱেষ্ট হেজ বিন সাবমিটেড বুলি কৈছে গতিকে আপুনি অতি শীঘ্ৰে আজিৰ পৰাই লাগি যাক যাতে এই যেটো বিটিআৰ এগ্ৰিমেন্টৰ যেটো 1500 কোটি টকাৰ স্পেশাল প্যাকেজ আছিল এই প্যাকেজটো যেটো প্ৰমোদ বৰে এতিয়ালৈকে আনিব পৰা নাই যেটো 3 বছৰৰ ভিতৰতে আনিব লাগিছিল এতিয়ালৈকে আনিব পৰা নাই সেই প্যাকেজটো আনাত যাতে আপুনি হাতে কামে লাগি যাতে সোনকালে আনিব পাৰে এটো হল প্ৰায়োৰিটি নম্বৰ 1 তেতিয়া হলে হে বিটিচিৰ যি ডেভেলপমেন্টৰ কাম কাজ কৰাত বহুত খৰতকীয়াকে আগবাঢ়িব পৰা যাব দ্বিতীয় যেটো প্ৰায়োৰিটি নম্বৰ 2 ওয়াৰ্ক হেতু হল আপুনি প্ৰভিন্সিয়েলাইজ কৰিব লাগিব বিটিচিৰ স্কুল আৰু কলেজ বিলাক যেটো বিটিআৰ এগ্ৰিমেন্টত আছিল এতিয়ালৈকে বিটিআৰ এগ্ৰিমেন্ট মতে বিটিচিৰ যিবিলাক স্কুল কলেজ এইবিলাক প্ৰভিন্সিয়েলাইজ কৰিব লাগিছিল এইবিলাক কৰিব পৰা নাই গতিকে আপুনি এটো প্ৰায়োৰিটি নম্বৰ 2 হিচাপে কাম হিচাপে লৈ যাতে আপুনি এটো সমাধান কৰে যেটো প্ৰায়োৰিটি নম্বৰ 3 অ্যাসাইনমেন্ট আপোনাক দিয়া হৈছে এটো হল সেটেল the cases of NDFB cadres similarly the way BTC agreement যেটো আছিল হাগ্ৰামা মহিলাৰ বছৰৰ ভিতৰতে যিমান BLT কেডাৰ আছিল সকলোৰে কেছ উইথড্ৰ কৰাই প্ৰায় সকলোকে সেটেল কৰা হৈছিল কিন্তু আজিৰ তাৰিখত দুৰ্ভাগ্যজনকভাৱে NDFBৰ কেডাৰ সকলৰ কেছ উইথড্ৰ কৰোৱা হোৱা নাই ৰঞ্জন দৈমাৰী ডাঙৰীয়া নিজে আজিৰ তাৰিখত স্বাক্ষৰকাৰী হিচাপে জেলত আছে গতিকে এটো প্ৰায়োৰিটি নম্বৰ 3 কাম ইয়াৰ দ্বাৰা আপুনি NDFB কেডাৰ সকলক যাতে তেওঁলোকৰ কেছ উইথড্ৰ কৰাব পাৰি এই কামটো কৰাব প্ৰায়োৰিটি নম্বৰ 4ত যেটো কাম এই অ্যাসাইনমেন্ট আপোনাক দিছো হেতু হল আপুনি যিবিলাক ইনষ্টিটিউট বিটিআৰ একৰ্ডৰ মতে আনিম বুলি লিখা আছিল এই ইনষ্টিটিউট বিলাক সদ্য হতে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন কাৰণ দেখুৱাই ফেলে এই ইনষ্টিটিউট বিলাক নাকচ কৰিছে গতিকে আপুনি হাতে কামে লাগি প্ৰমোদ বৰৰ লগত লাগি ইউপিপিএল চৰকাৰৰ লগত লাগি এই যিবিলাক ইনষ্টিটিউট মেনশন কৰা হৈছিল যেনে আপোনাৰ প্ৰত্যেকটা সাব ডিভিজনত আপোনাৰ নবোদয় বিদ্যালয় হক বিভিন্ন ধৰণৰ ইনষ্টিটিউটৰ নাম কৈছিল সেন্ট্ৰেল ইনষ্টিটিউট আপোনাৰ সেন্ট্ৰেল ইউনিভাৰ্সিটি বনাম বুলি কৈছিল এইবিলাক যে আজিৰ তাৰিখত ধুলি কোলি হৈ আছে যিবিলাক এতিয়ালৈকে আনিব পৰা নাই বা বিভিন্ন কাৰণ দেখুৱাই পিছ পেলাই আছে এইবিলাক কাম কৰিব লাগিব আৰু আপোনাৰ অভিজ্ঞতা আছে কি দৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিটিসি এগ্ৰিমেন্ট কৰি ফেলে CIT আনিছিল ইউনিভাৰ্সিটি আনিছিল বিভিন্ন কাম কাজ আনিছিল বিভিন্ন ইন্ডাষ্ট্ৰি আনিছিল এইবিলাক কাম যাতে আপুনি ইউপিপিএলত গৈ টপ প্ৰায়োৰিটি নম্বৰ যি 4 কাম হিচাপে লৈ আপুনি এইকেটা কাম যাতে সমাধান কৰিব পাৰে 5 নম্বৰৰ যেটো প্ৰায়োৰিটি অ্যাসাইনমেন্ট আপোনাৰ হল bring back the 16 departments which have been handed over to government of Assam to protect the autonomy মানে 16টা ডিপাৰ্টমেন্ট যেটো ঘুৰাই দিয়া হৈছিল এই 16টা ডিপাৰ্টমেন্ট কেনেকে আকৌ লৈ আহিব পাৰি বিটিচিত লৈ আহিব পাৰি তাৰ কাৰণে আপুনি কাম কৰক Priority number 6 solve all the problems of 26 communities যেটো প্ৰমোদ বড়ো ডাঙৰীয়াই 26টা বিভিন্ন জাতি জনগোষ্ঠীৰ
বিভিন্ন ধৰণৰ সমস্যাবিলাক উল্লেখিত কৰি ভিজন ডকুমেণ্ট বনাইছে এই সমস্যাসমূহৰ সমাধান কৰিব লাগিব উল্লেখ কৰিলেই নহ'ব আজিৰ তাৰিখত আপোনালোকে গম পায় প্ৰতিটো জাতি জনগোষ্ঠীৰ কি সমস্যা আছে এই সমস্যাবিলাক আপোনালোকে সমাধান কৰিব লাগিব ইনক্লুডিং এই 26টা কমিউনিটিৰ ভিতৰত যদি বড়োসকলৰো নাম আছে তেতিয়াহ'লে বড়োসকলৰো সমস্যা সমাধানৰ কাৰণে আপুনি হাতে কামে লাগক 7 নম্বৰ যেটো অ্যাসাইনমেন্ট আপোনাৰ আছে সেই অ্যাসাইনমেন্টটো হল ডিনোটিফাই দ্য পঞ্চায়ত ইলেকশন ফ্ৰম দোজ এৰিয়া হুইচ আৰ ক্লেইমড যে বিটিআৰত অন্তৰ্ভুক্ত কৰা হৈছে যদি বিটিআৰত অন্তৰ্ভুক্ত কৰা হৈছে 6 শিডিউলত অন্তৰ্ভুক্ত কৰা হৈছে তেতিয়াহ'লে কি দৰে পঞ্চায়ত নিৰ্বাচন হ'ব আৰু সেইবিলাক এৰিয়াত যদি পঞ্চায়ত নিৰ্বাচনৰ নটিফিকেশন আহিছে আপুনি অতি শীঘ্ৰেই হাতে কামে লাগি এই নটিফিকেশন বিলাক ডিনোটিফাই কৰক 8 নম্বৰ যেটো আপোনাৰ অ্যাসাইনমেন্ট দিয়া হৈছে 8 নম্বৰ অ্যাসাইনমেন্ট মতে বিটিসিত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক যাতে ল্যান্ড পাট্টা ফৰেষ্ট আইদাৰ ফৰেষ্ট ৰাইট এক্টৰ জৰিয়তে হওক বা আসাম ল্যান্ড এণ্ড ৰেভিনিউ ৰেগুলেশন এক্টৰ জৰিয়তে হওক সকলো কমিউনিটিক যাতে মাটিৰ পাট্টা দিয়া হয় তাৰ কাৰণে আপুনি কাম কৰক অতি শীঘ্ৰেই যেটো 9 নম্বৰ অ্যাসাইনমেন্ট আছে ডু নট এলাউ সিটিজেন ফ্ৰম আউটসাইড বিটিসি to participate in various election in BTC. BTC আজিৰ তাৰিখত এনেকুৱা হৈছে BTC 6 শিডিউলৰ অন্তৰ্গত এৰিয়া হোৱাৰ পিছতো ইয়াতে বাহিৰৰ পৰা মানুহ আহি BTCৰ বাহিৰৰ পৰা মানুহ আহি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত নামিছে ই বৰ বেয়াকে ইফেক্ট কৰিব গতিকে আপুনি অতি শীঘ্ৰেই পদক্ষেপ লওক যাতে BTCৰ বিভিন্ন নিৰ্বাচনত BTCৰ বাহিৰৰ ক্যান্ডিডেট বিলাকে আহি আপোনাৰ অংশগ্ৰহণ কৰিব নোৱাৰে আৰু শেষত যেহেতু আপুনি কৈছিলে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কালেক্টিভ ডিসিশন নলয় শেষত আপোনাক সেই কাৰণে এটা কাম দিছো হেতু হল আপুনি প্ৰমোদ বড়ৰ লগত একেলগে দিছপুৰত যাক দিল্লীত যাক তে একম্পেনি কৰক যিদৰে আপুনি আগত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত গৈছিল আৰু বিভিন্ন ডিসিশন লোৱাত তেওঁৰ সহযোগী হিচাপে আছিল একেদৰে আপুনি প্ৰমোদ বড়ৰ লগত থাকক আৰু দিছপুৰ আৰু দিল্লীত যিবিলাক সিদ্ধান্ত লোৱা হয় এইবিলাকত প্ৰমোদ বড়ৰ লগত থাকি আপুনি কালেক্টিভ ডিসিশন লৈ বিটিসিৰ উন্নতি কৰক ধেৰ অ্যাসাইনমেন্টস আপোনাক দিব পাৰিলো হয় কিন্তু প্ৰায়োৰিটি হিচাপে আজি আপোনাক 10টাই দিছো এই 10টা প্ৰায়োৰিটি অ্যাসাইনমেন্ট আপুনি লৈ অতি শীঘ্ৰে হাতে কামে নামি যাক জিৰনিয়াল লোৱাৰ আৰু সময় নাই মাত্ৰ 6 মাহ সৰকাৰ আছে এই 6 মাহ থকা সৰকাৰত আপুনি হাতে কামে লাগি এই 10টা যি প্ৰায়োৰিটি অ্যাসাইনমেন্ট দিছো